ইণ্টাৰভিউ এটা উপস্থাপন কৰাটো প্ৰত্যেকজন ব্যক্তিৰ বাবে জীৱনৰ এক ডাঙৰ প্ৰত্যাহ্বান স্বৰূপ। বহু প্ৰাৰ্থীয়ে ইণ্টাৰভিউৰ সময়ত নাৰ্ভাছ হোৱা দেখা যায়, কাৰণ তেওঁলোকে ভাবে যে তেওঁলোকে আনবোৰ প্ৰাৰ্থীক টক্কৰ দিব পাৰিবনে। ইণ্টাৰভিউ দিয়াৰ সময়ত এজন প্ৰাৰ্থীয়ে নিজৰ পাৰ্চনেলিটি, এটিটিউড কেনে হ'ব লাগে সেইটো জনা উচিত, আৰু নিজে তেওঁ কৰিব বিচৰা কামটোৰ কাৰণে কিমান যোগ্য সেইটো জনা উচিত। এই প্ৰাৰ্থীজনৰ পিনে লক্ষ্য কৰক। তেওঁ ইণ্টাৰভিউৰ কাৰণে সাজুনে? নিশ্চয় তেওঁৰ বিষয়ে কনফিডেণ্ট নহয়। তেওঁৰ দেহৰ গঠন আৰু এটিটিউডে এইটো স্পষ্টভাৱে দেখুৱায়। ৰিচিপশ্যনিষ্টজনক এপইণ্টমেণ্ট লেটাৰখন প্ৰথমে দেখুৱাব লাগে, আৰু তেতিয়া তেখেতে বহিব ক'ব আৰু ইণ্টাৰভিউৰ টাইমত মাতি দিব বুলি ক'ব। কেতিয়াও বহিব নালাগে। হাত দুখন পিছত থৈ ষ্ট্ৰেইটভাৱে থিয় হৈ থাকিব লাগে। এইটোৱে দেখুৱায় যে কৰি থকা কামটোৰ ওপৰত তোমাৰ কনফিডেন্ট এণ্ড কণ্ট্ৰল কিমান। ইণ্টাৰভিউ লোৱাৰ আগতে ইণ্টাৰভিউবোৰৰ তেওঁৰ গঠন পৰীক্ষাৰ কাৰণে প্ৰশিক্ষকে ইণ্টাৰভিউ কক্ষৰ পৰা নিৰীক্ষণ কৰাৰ সুযোগ পায়। গতিকে তেনে সময়ত কোনো ধৰণৰ ডিছকাশ্যনত জড়িত হ'ব নালাগে। যথাসম্ভৱ প্ৰয়োজনীয় বুক লগত লৈ আহিব লাগে আৰু চাই থাকিব লাগে, যিটোৱে ইণ্টাৰভিউটোৰ প্ৰতি থকা আগ্ৰহটো আঙুলিয়াই দিয়ে। ৰিচিপশ্যনিষ্টজনে কোৱাৰ লগে লগে কোনো হেজিটেশ্যন নকৰাকৈ ইণ্টাৰভিউ কক্ষলৈ আগবাঢ়িব লাগে। যদি ইণ্টাৰভিউ কক্ষটো পাওঁতে বেছি সময় লগায়, তেন্তে প্ৰশিক্ষকে অনুভৱ কৰিব পাৰে যে তুমি ইণ্টাৰেষ্ট নহয় আৰু তুমি নাৰ্ভাছ হৈ আছা। বহুতো ইণ্টাৰভিউৱাৰে ইণ্টাৰভিউৰ প্ৰাৰ্থীজনক ডিষ্টেঞ্চত বহুৱায়, যাতে তেওঁলোকে প্ৰাৰ্থীজনৰ বডি লেংগুৱেজ অধ্যয়ন কৰিব পাৰে। ইণ্টাৰভিউ দিয়া সময়ত প্ৰাৰ্থীয়ে কোনো কাৰণতে ইণ্টাৰভিউৱাৰ গৰাকীৰ মাজত ডিষ্টেঞ্চটো কমাব নালাগে। কিবা ডকুমেণ্ট দিব লগা থাকিলে সেইটো দি পুনৰ আগৰ ঠাইত আহি বহিব লাগে। ফাৰ্ষ্ট টাইম ইণ্টাৰভিউ দিয়াৰ টাইমত নিজৰ হাত দুখন ফিউ ছেকেণ্ডৰ কাৰণে তলত ৰাখিব লাগে, আৰু পিছত কথাবোৰ ভালদৰে হাতেৰে বুজাই দিব লাগে। ইণ্টাৰভিউ দিয়াৰ সময়ত সদায় কাম এণ্ড পলাইট হ'ব লাগে। কেতিয়াও নিজৰ হাত বা ভৰি ক্ৰছ কৰিব নালাগে। কেতিয়াও হাতখন মূৰ বা অন্য কোনো ঠাইত দিব নালাগে, বৰঞ্চ সকলো কথা নিজৰ হাতেৰে বুজাই দিব লাগে। এইটো দেখুৱায় যে তুমি কিমান কণ্ট্ৰল আৰু এটেণ্টিভ হৈ আছা। আৰু কেতিয়াও কিন্তু নিজৰ হাতখন আননেচেচাৰিকৈ ইউজ কৰিব নালাগে। যেতিয়া হাই লেভেলৰ ইণ্টাৰভিউৱাৰ গৰাকী থিয় হৈ তোমাৰ কাষলৈ আহিব, তেতিয়া অলপমান পিছখিনি দাঙি পুনৰ বহি যাব লাগে। হেণ্ডশ্বেকটো এটা মেজৰ ৰোল ইণ্টাৰভিউৰ টাইমত। সদায় ষ্ট্ৰেইট হেণ্ডশ্বেক কৰিব লাগে আৰু লুজলি কৰিব নালাগে। অলপ গম্ভীৰভাৱে হেণ্ডশ্বেক কৰিব লাগে। ইণ্টাৰভিউ কক্ষটো সদায় জেনিউইন স্মাইলেৰে আৰু কনফিডেণ্ট হৈ এৰিব লাগে। ইণ্টাৰভিউৰ টাইমত ইণ্টাৰভিউৱাৰজনক ইমপ্ৰেছ কৰিব পৰা এইবোৰ বহুতো গুৰুত্বপূৰ্ণ। চ' গুড লাক গাইজ। ধন্যবাদ। জয় আই অসম।